আমাৰ কোকৰাঝাৰ মেডিকেল কলেজত ছেপ্টেম্বৰ মাহৰ পৰা মানে এডমিশ্যন আৰু একাডেমিক ছেশ্যনটো ষ্টাৰ্ট কৰাৰ কাৰণে এটা প্ৰস্তুতি চলাই আছে। অলৰেডি NMC আমাক NOC দিছে, ৰিকগনিশ্যন দিছে। তাৰে আমাৰ 14 তাৰিখত সন্মানীয় প্ৰধানমন্ত্ৰী ভাৰতৰ শ্ৰীযুত নৰেন্দ্ৰ মোদী তেওঁ অসমত আহিব 14 তাৰিখত। আৰু অসমত সিদিনা 11,000 বিহু নাচনী তেওঁলোকে নাচি পেলাই গিনিজ ৱৰ্ল্ড বুক মানে যিটো ৰেকৰ্ড কৰিব বিচাৰিছে। লগতে সেইদিনা অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স এইমছৰ সাংসাৰিক যিটো হৈ আছে সেইটো উদ্বোধন কৰিব। লগতে তেওঁ সিদ্ধান্ত লৈছে অসমত 4খন মেডিকেল কলেজ উদ্বোধন কৰিব, এইটো কোকৰাঝাৰতো কৰিব। সেইকাৰণে আমি সিদিনা প্ৰায় মানে 4-5 হাজাৰমান মানুহ ইয়াত গোট খুৱাই আমি এই মেডিকেল কলেজটো উদ্বোধনৰ যিটো এটা কাৰ্যসূচী ইয়াত অংশীদাৰ হ'ব খুজিছোঁ। কলেজত বহুতখিনি সমস্যা আছে এতিয়াও, এইবিলাক সমস্যা এতিয়া দূৰ হ'বলৈ গৈ আছে। আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে কি, আমাৰ পেচেণ্টবিলাক এতিয়ালৈকে মেডিকেল কলেজক মানে ভালকৈ নাজানে আৰু হয়তোবা আজি OPD পেচেণ্ট অহাটো আজিও মানে খুব মানে কম আহি আছে। তো এতিয়া আমি এইটো পপুলাৰাইজ কৰিব লাগে জনগণৰ ৰাইজৰ মাজত যে ইয়াত আহিব লাগে ভাল চিকিৎসা, এইটো লাহে লাহে হৈ আছে। এইকাৰণে আজি এইটো নাৰ্ছিং কলেজৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ এইটো চব আহিছে আহি গৈছে, ইমিডিয়েটলি এইটো ৰিন'ভেশ্যন হ'ব, আকৌ ষ্টাৰ্ট কৰা হ'ব। এই গোটেই বস্তুটো আলোচনা কৰিছোঁ আমি। তো কোকৰাঝাৰ মেডিকেল কলেজৰ কাৰণে 14 তাৰিখত কোকৰাঝাৰবাসী ৰাইজৰ কাৰণেও এটা স্মৰণীয় দিন হৈ থাকে। এইটো দৃষ্টিভংগী এইটো ইমান ডাঙৰ ইছ্যু হ'ব নালাগে, কিন্তু যিসকলে কৰিছে এইটো কৰিব নালাগিছিল। কৰাৰ আগতে অলপ চিন্তা কৰিলে ভাল আছিল যে ফিউজনটো সদায় মানে ভাল নহয়, মানুহৰ আৱেগৰ লগত জড়িত আছে। সেইটো বুলি এইটো লৈ পেলাই ডাঙৰ এটা বিতৰ্ক আৰম্ভ হওক বা সূত্ৰপাত হওক সেইটো মই নিবিচাৰোঁ। কিন্তু সদায় মানে আধুনিকতাৰ নামত বা সমন্বয়ৰ নামত ফিউজন কৰি থকাটো ভাল নহয়। এইটো গামোচা দুটা গামোচা জৰা লগাই পেলাই যদি গামোচা এটাৰ শ্বেপ এটা কি দিয়া হয়, এটা নতুন এটা শ্বেপ দিয়া হয়, তেতিয়া এইটো কি গামোচা বুলি ক'ব। সেইটো এটা নিজৰ সুকীয়া এটা পৰিচয় আছে। আৰণাই আৰু কোনোবা মানে মণিপুৰী গামোচা বা কোনোবা হাৰিয়ানাৰ গামোচাৰ লগত লগাই যদি এইটো ফিউজন কৰা হয়, সেইটো হয়তো বা হাৰিয়ানাৰ মানুহো ভাল নাপাব আৰু বড়োসকলেও ভাল নাপাব। তো ফিউজন কনচেপ্ট ইজ অলৱেজ নট গুড। মানে কেতিয়াবা ভাল হয় ফিউজনটো, কিন্তু এইটো ট্ৰেডিশ্যনেল আৰু এটা আৱেগৰ লগত জড়িত থকা কিছুমান বস্ত্ৰ আছে, এইবিলাকৰ কাৰণে ফিউজন কৰি থকাটো ইমান ঠিক নহয় মানে মই ভাবোঁ। गोजोनथाव खौरां, बङाइगाव मेरिडियान किया मटर्स श'रुमा नोंथांनो लाबोदों गोदान अफार। मेरिडियान किया मटर्स श'रुमाव नोंथाङा खम बेसेनावनो किया कम्पानिनि गुबुन गुबुन मडेलनि गोदान गारिखौ लानो हागोन। बेनि अनगायैबो मिथिनो गोनां बाथ्राया बेनोदि किया कम्पानिनि 2022 मडेलनि गारिखौ गासै 40,000 रां रेहायाव मोननो हागोन। बेजों लोगोसेनो बे श'रुमाव जेखिजाया कम्पानिनि गोजाम गारिखौ सोलाय-सोल' खालामनोबो हागोन। दासान्दि बे अफारा सोलिगासिनो दं। मेरिडियान किया मटर्स श'रुमा सा बङाइगाव साफागुरि र'ड आगराला देहा फाहामसालिनि साखाथियाव थानाय महामाया हटेलनि अपोजिट साइडआव दं। बे अफारखौ मोनफुंनो थाखाय नोंथाङा अनलाइनबो बुकिं खालामहरनो हागोन। लोगोसेनो गोबां मिथिनो थाखाय थोंजोङै 7099003414 नङाब्ला 8822790662 जानबुं अनजिमायाव जगाजग खालामहरनो हागोन आरो बङाइगाव मेरिडियान किया मटर्स श'रुमाव थांनानैबो नायनो हागोन।